Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু আজি আমাৰ সেকেন্ড ব্লগৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ জনালো আৰু এফালে খুৰি আহি আছে জলপান লৈ পেলাই এয়া আহি পাইছো এতিয়া জলপান লৈ পেলাই খুৰি আহি আছে আগতে জলপানটো খাই লওঁ আৰু আজি ৰেচিপিটো কি আছে খুৰি আজি কচু আৰু কলা কচু সবজি আৰু স্পেশাল চিকেন পকোৰা খুৰাই বনাব হয়নে কাৰণ খুৰা আজি ডিউটি অফ আছে হেতু কাৰণে আজি খুৰাই চিকেন পকোৰাটো বনাব আৰু আমাৰ খুৰিয়ে বাকিখিনি বনাব মই আৰু হেল্পাৰ আৰু এয়া আগতে আমি এটা একদম পুৰা ধুনিয়াকৈ খাই লওঁ জলপান আৰু আপোনালোকেও এয়া দেখিছেনে কি ধুনিয়াকৈ বনাই দিছে আজি কলা কচুৰ লগত কি হ'ব আজি কলা কচুৰ লগত কেৰেলা পটল ৰঙালাও আলু দুটা এনেকৈ মিক্স কৰি পেলাই এটা তৰকাৰী মানে চব্জি বনাম মিক্স চব্জি বনাম খাই ভালে লাগিব মা ৰঙালাওখিনি গোটেইখিনি দিলোঁ না দি দিওঁ বেছি নহয় চাগে কাবুলী বুটকেইটা অলপ টাইট হৈ আছে অলপ চিটি দিলোঁ এতিয়া আমাৰ যোগাৰখিনি হ'ল বনাবৰ কাৰণে আমি ইয়াতে লৈছোঁ দুখিলা তেজপাত দুটা শুকান জলকীয়া কেইফোটামান নহৰু কেইটামান কেঁচা জলকীয়া আদা পাঁচফোৰণ পিঁয়াজ আৰু লগতে এইখিনি আমি ৰেডি কৰি ল'লোঁ পুৰণ ফুটাতে কেইটামান পুৰণ দিলোঁ দুটা শুকান জলকীয়া দিলোঁ এতিয়া এইটো দুখিলা তেজপাত এইটো অকণমান ভজা হোৱাৰ পিছত তেল এইটো গৰম হৈছে কেৰাহীটো এতিয়া মই আদাটো পিছত দিম আদা ভজাত আদা দিলে তিতা পিঁয়াজ দিলোঁ এতিয়া আৰু ইয়াৰ লগত কাবুলী বুটকেইটাও ঢালি দিলোঁ এইটো লৱণ লাৰি চাৰি অলপ ঢাকনিখন মাৰি থওঁ অকণ আদা পিচি থৈছোঁ আদাটো দিলোঁ তাৰপিছত অকণ ইয়াতে জিৰা গুড়িও দিম আৰু ইয়াতে জিৰা গুড়িটোও দি দিলোঁ 2 চামুচ দিছে ন 2 চামুচ দিয়া নাই 1 চামুচ আৰু অকণ দিছোঁ এতিয়া লৰাই চৰাই আকৌ ঘাপখন মাৰি খাম হ'ব আধা সিজা হৈছে চব্জিটো এয়া আমাৰ খুৰা আহিছে আজি খুৰাৰ ভাগৰ অফিচ আচলতে অফ আছে সেইকাৰণে খুৰাই আমি ভাবিলোঁ আমাৰ ৰেচিপিটোৰ মাজত আৰু খুৰাকো আনি লওঁ খুৰায়ো বনাব একদম পুৰা স্পেচিয়েলকৈ চিকেন পকোৰা আমাৰ এই চিকেন পকোৰা আৰু অলপ ব্ৰইলাৰ চিকেন অনা গৈছে এইখিনি মানে আজি আমি দুটা আইটেম বনাম এটা চিলি চিকেন আৰু এটা চিকেন পকোৰা আৰু চিকেন চিলি চিকেন বনোৱাৰ কাৰণে আমি প্ৰথম এইখিনি চিকেন ৰেডি কৰিছোঁ তাৰপাছত এইখিনি আছে জলকীয়া পিচি লোৱা গৈছে আৰু এইটো হ'ল পিঁয়াজ পিচি লোৱা গৈছে এইটো আদা নহৰুৰ পেষ্ট আছে আৰু এটা এইখিনি গোটা পিঁয়াজ আছে এইপিনে আছে কৰ্ণফ্ল'ৰ এইখিনি চিকেন পকোৰাটো লাগে আৰু চিলি চিকেনতো লাগে তাৰপাছত এই ইন'টো দিয়া গৈছে মছলা থাকেতো মছলা থাকিলে গেছ বন্ধ হয় তাৰ কাৰণে এই ইন'টো ইউজ কৰা গৈছে তাৰপাছত ইয়াতে আছে আকৌ অলপ ময়দা গুড়ি এই ময়দা গুড়ি আৰু এটা লৈছোঁ আমি ডিম চিকেনখিনি প্ৰথমতে এই চিকেনখিনি দিলোঁ এতিয়া কৰ্ণফ্ল'ৰ দিম অলপ কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ 2 চামুচ দিম কৰ্ণফ্ল'ৰ 2 চামুচ তাৰপাছত দিলোঁ অলপ ময়দা গুড়ি দিলোঁ 2 চামুচ এতিয়া আমি দিলোঁ আদা নহৰুৰ পেষ্ট অলপ তাৰপাছত এই পিঁয়াজ আৰু জলকীয়াৰ মিশ্ৰণ আছে এইটো দিলোঁ
এইখিনিও দিলোঁ অলপ বছ এতিয়া ডিম এটা দিম ডিমটো দিলোঁ ডিমটো দিয়াৰ পাছত আকৌ ইয়াত ইনো পেকেট দিলোঁ এইটো ইনো পেকেট হয় এইটো ইনো পেকেট দিলোঁ ইনোটো দিলোঁ এতিয়া ইয়াত মছলা গুড়ি অলপ অলপ দিব লাগিব এইটো চাওক গৰম মছলা বেছি বেছি নালাগে অনিষ্ট হয় জালুকৰ গুড়ি এইটো দিলোঁ তোমাৰ চিকেন মছলা চাওক এইটো চিকেন এইটো হ'ল মিট মছলা এইটো মিট মছলা এইটো কি দিছে দৈ দিছে না এইটো দৈ একেবাৰে স্পেচিয়েল দৈ এইখিনি নিমখ 2 চামুচ আৰু বাকীটো ইয়াক বৰ্তমান একো নালাগে পাছত বাৰু লাগিব এতিয়া মেৰিনেট কৰি থব এতিয়া ইয়াক এনেকৈ মিশ্ৰণ কৰি কিনে 10 মিনিটৰ কাৰণে ইয়াক আকৌ বন্ধ কৰি থব লাগিব এইটো এতিয়া ধুনীয়া কৰি ইয়াক বন্ধ কৰি থৈ দিওঁ 10 মিনিটৰ কাৰণে ইয়াক বন্ধ কৰি থওঁ তাৰপাছত বাকীখিনি প্ৰচেছ মতে যাব এইখিনি আমি ফ্ৰাই কৰিম ধুনীয়া কৰি পকৰি বনোৱাৰ দৰে এইটো এটা পকৰিয়ে হ'ল এইখিনি মেৰিনেট কৰা হৈ গৈছে হৈছে কিমান টাইম হ'ল এইটো 10 মিনিট হৈ গ'ল 10 মিনিট হৈ গ'ল এয়া দেখিছে পুৰা গৰম হোৱা নাই কম গৰম হৈছে সুন্দৰ কৰি পকৰিটো ভিতৰৰ পৰা সিদ্ধ হৈ আহিব আপোনালোকে চাই থাকক বেছি সময় নালাগে ইয়াতে খুব বেছি 10 মিনিট মানৰ ভিতৰত হৈ যায় চাওকচোন কি সুন্দৰ কালাৰ হৈছে ব্ৰাউন কালাৰ আহি গৈছে গতিকে এইটো আমাৰ এতিয়া নমাবৰ হ'ল ইয়াৰ পাছত আৰু অকণমান আছে সেইখিনি ফ্ৰাই কৰি ল'ব লাগিব এইখিনি আমি নমাই দিছোঁ দেখিছে কি সুন্দৰ কালাৰ দেখিলেই খাওঁ লাগি যায় নহয় জানো আমি ৰেডি কৰি লৈছোঁ এই পানীখিনি যে দিলে তাতে কিবা নাই সেইখিনি আগৰ চিকেনৰে পানী আছে গতিকে সেইখিনি পেলাই দিব নালাগে সেইখিনি বেয়া নহয় না সেইখিনি ভালেই গতিকে চিকেন মেৰিনেট কৰা পানীখিনিত চচটো দি দিছে আপোনালোকে চাওক এইখিনিও কি সুন্দৰ বঢ়িয়া কালাৰ আহি গৈছে গতিকে এইখিনিও আমাৰ নুমাবৰ হ'ল ইয়াৰ পাছতে আমি বাকী চিকেনটো চিলি চিকেনটো বনাম তেলটো বহাই দিছোঁ এতিয়া আমি পেষ্টটো দি দিলোঁ এই পেষ্টটো দি দিছোঁ পেষ্টটো দিয়াৰ পাছতে ইয়াত আমি শুকান জ্বলা কেইটামান দি দিম এইখিনি আমি সুন্দৰ কৰি ফ্ৰাই কৰি ল'ম এইখিনি ফ্ৰাই কৰাৰ পাছতে আকৌ এইখিনি ৰেডি কৰি ৰাখিছোঁ চচখিনি এইখিনি দিব লাগিব পিঠা মছলাখিনি গোটেই দি দিম এইটো দিছোঁ আমাৰ আগতে পেষ্টটো পিহি ৰাখিছিলোঁ এইখিনি দি দিলোঁ তাৰপাছত দি দিলোঁ আমি আদা নহৰুৰ পেষ্টখিনি এইখিনি দিলোঁ চিকেনৰ কাৰণে জলকীয়া পেষ্ট কৰি ৰাখিছিলোঁ এইখিনিও দি দিলোঁ এইখিনি গোটেই দি দিলোঁ তাৰপাছত আছে জালুকৰ গুড়ি এইটো অলপ দিছোঁ বেছি নিদিওঁ বাৰু এতিয়া আমি টমেটো চচখিনি দি দিছোঁ ইয়াতে আপোনালোকে চাই থাকক টমেটো চচ দি দিলোঁ এইটো দি দিলোঁ নিমখ 2 চামুচ দিছে হয় চিকেনটো দি দিলোঁ এইটো এটা আইটেমত আমি আজি 2টা আইটেম বনালোঁ চিলি চিকেনটো আমাৰ নমাবৰ হৈ গ'ল আমি গেছটো অফ কৰি দিলোঁ এয়া চাওক আপোনালোকে কেনেকুৱা হৈছে গেছটো আমি বিৰিয়ানী কৰিম এটা চাউলৰ পেকেট আনি পেলাই থৈ দিছে
আৰু আজিৰ খোৱা বোৱা ব্লগটো আমাৰ ইমানতে শেষ হৈছে আৰু নেক্সট আৰু নতুন আমি ৰেচিপি লৈ পেলাই নেক্সট ব্লগত আহি আছোঁ আৰু আজিৰ কাৰণে ইমানতে শেষ